অসমীয়াৰ বাপতি সাহন বিহু যি গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে, তাৰ ঠিক আগমুহূৰ্তত মই আপোনালোকক সৰু সজাই ষ্টেডিয়ামৰ পৰা কিছু সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। সকলো সাজু হৈছে, সকলো ঢুলীয়া বিহুৱতী সকলো সাজু হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বিভিন্ন ঢুলীয়া নাচনীসকল সাজু হৈ আছে। তেওঁলোকে সেই বিশ্ব গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে সকলো সাজু হৈ আছে। মই সাময়িক পৰিৱেশ দেখাইছোঁ। চাৰিওফালে কেৱল মানুহ আৰু মানুহ। কি লোকাৰণ্য পৰিৱেশ, চাওক কি সুন্দৰ পৰিৱেশ। অসমৰ বাপতি সাহন বিহু যি গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ গৈ আছে, তাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলো সাজু হৈ আছে। তাত মই সামগ্ৰিক পৰিৱেশ দেখাবৰ বাবে চেষ্টা কৰিছোঁ। কিছু সুন্দৰ পৰিৱেশ চাওক, চাৰিওফালে মানুহ। আৰু কিছু মুহূৰ্তৰ পিছতে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হ'ব। তাৰ কাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ গৈছে। সকলো ব্যস্ত হৈ পৰিছে। এই অসমৰ বাপতি সাহন বিহু গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান পাবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সুন্দৰ পদক্ষেপ লৈছে, সেই সুন্দৰ পদক্ষেপ গোটেই বিশ্বত জিলিকি উঠিব। এনে সুন্দৰ পদক্ষেপৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গোটেই অসমবাসীৰ হৃদয়ৰ পৰা সশ্ৰদ্ধাৰে প্ৰণাম জনাইছে এনে সুন্দৰ পদক্ষেপ লোৱাৰ বাবে।